নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ ইউটিউব চেনেলৰ মোৰ জীৱনৰ প্ৰথমটো ভিডিঅ' বনাবলৈ গৈ আছোঁ। আমি খানা খাবলৈ গৈ আছোঁ আজি। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পথাৰৰ মাজেদি আহি গ'লোঁ খানা খাবলৈ। আগতে পূৰা স্কুললৈ আহোঁ এইফালেদি খোজকাঢ়ি পুৰণা কথাবিলাক স্মৃতিবিলাক আকৌ মনত পেলাইছোঁ। আজি আকৌ স্কুলীয়া জীৱনলৈ উভতি গৈছোঁ। এতিয়া 12টা বাজিবলৈ হ'ল আৰু কেতিয়া পাওঁগৈ আমি নাজানো। আকৌ ৰাস্তাত উঠিবগৈ লাগিব, তাৰপিছত আকৌ বহুত দূৰ। আজি ভাবিলোঁ খোজকাঢ়িয়ে যাওঁ আৰু বহুত দিন হ'ল খোজ কঢ়া হোৱাই নাই কলেজ যোৱাৰ পৰা। আমি ৰাস্তাত উঠিলোঁ আৰু কিবাকৈ পথাৰ এখনৰ পৰা ওলাই মেলি। ভাগৰ লাগি গ'ল দেই, নৰা ফালি হ'ব ওলা একো নাই। লাজ দেই, এইফালে দেখিছে ইমান লাজ। এইখন আমাৰ পুৰণা স্কুল, আগতে ইয়াতে পঢ়িছিলোঁ, মনত পৰি গৈছে। এয়া আমি পূৰা বগৰী খাবলৈ ৰখিছোঁ দেই, বাটত এজোপা বগৰী খাই হাইস্কুল জীৱনটো পাৰ কৰিলোঁ। এয়া পূৰা পাইছোঁ বগৰী এটা, কোনোবাই খাই থৈ এইবিলাক পলাইছে দেই। আমি আহি মেলি ইয়াক লগ পালোহি। বাকী ব্ৰইলাৰ আনিবলৈ গ'ল এগৰাকী মুখ ঢকা বাইদেউ। আমি এনেকৈ ইয়াতে এই ভুলতেহে আহিলে দেই চকুটিপটো। বস্তু পাতি লৈ মেলি চব এটা এটাকৈ কমাই আছে। আদা নহৰু দিব দেই, আদা নহৰু 10 টকা দিব। নহৰুকে দিওঁ বাৰু, আদা নালাগে, স্কিপ সেইটো। তেল এইবিলাক মছলা চব পূৰা মছলা এই তাইৰ হাতত দিছে। আমি গৈ মেলি প্ৰথমতে পূৰা পূৰা চকু পাই কিনিলোগৈ আৰু বাকী বস্তু চব থাকি গৈছিলে, সেই খাৱা হ'ল। চকু পাই দি বনাবলগীয়া হ'ল আৰু মিঠাতেল চিঠাতেল চব পাহৰিলোঁ। মিঠাতেল এইবিলাক কিবা কিবি চব কিনি মেলি আনিলোঁ আৰু এয়া কুৰকুৰি। প্ৰথমতে কি হ'ল আমি মিঠাতেল চিঠাতেল চব ল'বলৈ পাহৰি গ'লোঁ। মিঠাতেল ল'বলৈ চব পাহৰিলোঁ, মছলা পাতি অকল আলু পিঁয়াজ আৰু কুৰকুৰি চকু পাই কিনি গুচি আহিছিলোঁ। শেষত মনত পৰি মেলি দোকানী দাদাজনে চব মিলাই মেলি দি পঠাইছে আৰু ফাৰ্ষ্ট টাইম যে, তাকেতো নাজানো, আমাৰ এক্সপিৰিয়েঞ্চ নাই যে আমাৰ। কুৰকুৰি কোনোবাই এয়াই আৰু আমাৰ অৱস্থা কি যে হ'ব পিছত দেই। কুৰকুৰি খানাই আমাৰ মাংস আনিব কৈছে, আহিব আৰু আনিলোঁ আৰু আমাৰ আজি মাংস কি অৱস্থা। আপোনালোকে গালি নিদিব, খালি ৰেচিপি চাই মেলি আমাক যি হয় হ'ব আৰু ন। ট্ৰাই কৰি চাব আপোনালোকেও আমাৰ নিচিনাকৈ বনাই। ঘূৰি মেলি আহি আকৌ আমি আগৰ স্থানতে বহি ল'লোঁ। ইহঁত আহি পোৱাই নাই এতিয়ালৈকে। উপায় নাই আৰু ভাল লাগিছে দেখিবলৈ। এগৰাকী ক'লা লাগিছে কিন্তু ভাল ধুনীয়া প্লেচত খাম। আপোনালোকক দেখাম বাৰু প্লেচটো। ফাৰ্ষ্ট টাইম কৈছোঁ যে অলপ ভুল হ'ব আৰু বৰ ভাল পাইছে কথা পাতি নাছিলোঁ বাৰু, কিন্তু কেমেৰাটো বেয়া। কেমেৰা বেয়া কাৰণে মোৰ ভাগৰ এনেকুৱা হৈ গৈছোঁ। একো নাই দিয়ক বাৰু, পিছত ভাল হ'বগৈ লাহে লাহে কেমেৰা। টাইম পাই আছেতো ভিডিঅ' কল। তোমাৰো ফোনটো আছে নহয়, কৰা। আমি বহি আছোঁ। মই কথা পাতি আছোঁ। দেখিবলৈ ভাল হ'ব দেই। এইখন আকৌ মাংস চাংস আনি মেলি এইফালে গ'ল। আমি আহি আছোঁ আৰু কথা মতে কি হ'ল তোমাৰ? লাইক কৰিব, কমেণ্টো কৰিব।
টিপি দিব এফালৰ পৰা জোখত দি পায় খালি মিষ্টেক মাংস আমাৰ যোনজনীয়ে ব্লগ বনাই সেইজনী বোলে হাঁহিটো জুই গান চান নাই বেয়া লাগিব পাই কিবা এটা লাগিছিলে কৰিম দেই নিজে নাচিম আকৌ পুৰা নাচিম কৈ থাকা এনেকে কোৱা টান নাযাওঁগে দেই সৰিয়হ কিনি যাইছে ঘৰত খাম তো আমি তালৈকে যাম ন খাই বেয়া লাগিব এই মাংসখিনি দেখাই দিব আছে বাকী এই মাংস পঠি ল'বলৈ নিদিব বাকী আমি চব আহিলে নেকি শিৱাংগী মাতটো ওলাইছে এটা বাজিলেই ইমান দূৰৰ পৰা নেকি যোৱা যোৱা তুমিয়ে যোৱা নহ'লে এইবিলাক অৱস্থা বেয়া আৰু দেই চবৰে এইবোৰ সৰু মানুহ হ'লে চুটি চাপা হ'লে এয়াই সুবিধা এইকেইটা লৈছে আহিছে আৰু আমাৰ এয়া চাওক টিং কেৰাহী চেৰাহী লৈ এয়া লম্বু আমি এয়া শকত মানুহ এয়া এইফালেও সেয়া ইহঁতৰে ভাল আৰু সেইটাই কটীয়া এতিয়া আমি যাব লাগিছোঁ যাব লাগি গৈহে আছোঁ আৰু পাই সেয়া ইহঁত সেয়া তলত আছে আমি ইয়াত পালোহি ক'ত আহিছোঁ মানে বুজি পোৱা নাই আহিব লাগে আহিহে আছোঁ আৰু ৰাস্তা চাস্তা চিনিও নাপাওঁ জানিও নাপাওঁ সেইফালে পুখুৰী সেইফালে পথাৰ এয়া চিলাহি আহি মানে আমাৰ পিকনিকত গানেই নাই আমাৰ বাট শেষ হৈ গৈছেগৈ 2টা বাজিবলৈ হ'ল কিন্তু আমাৰ খানা হোৱাই নাই সেয়া উইবা দেই চাওক আপোনালোকে আমাৰ পিকনিকত এয়াহে দেখিব লোকৰ পাহাৰ পৰ্বত আমাৰ উইবা দেই এইডাল পুখুৰী পাৰ খাবলৈ নহয় আহি 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 ইহঁতে হেৰাই গ'ল এইফালে গ'ল সেয়া এই পাৰ হ'ল ৱাহ ৱাহ কেক চেক দিছে নাই ইমান বস্তু ধেৰ আছে দেই চকু পাৰিব না হ'ল হয়নে ভালকে কৰি আছো এই আমাৰ চব্জি কাটি আছে আলু কাটিছে দুইজনীয়ে সেইবোৰ চেফ এটা এটা চেফ আহিছে আমাৰ এয়া শুনক দীক্ষিতাৰ গান ইমান ধুনীয়া কণ্ঠ পিজবে কেনেকে কথা চৌকা খানিব লৈছে কিন্তু কাৰো মূৰত খৰি যি চলাইবোৰ লাগি যাব এইবিলাকে এনেকৈ ভাঙি চিঙি লৈ যাব একোকে নাজানো আৰু এইবিলাক পিছত ভিডিঅ' চালেও গালি চালি নিদিব আমাৰ কিবা গম পাইছে জুইখলা নাইকিয়া কৈ সেই মানুহবোৰ যে ঘৰ আছে তাৰপৰা জুইখলা আনিব যাওঁ কি যে নহয় কথা কথা সেইখিনি এখন ঘৰৰ শাস্তি হৈছে দেই একো নাই বাৰু কেতিয়াবা এনেকৈ খাই ভালেই লাগে একদম আমাৰ একদম ঠিক আছে
পাইছে অৱস্থা বেয়া হৈ গৈছে সেই মানুহৰ ঘৰৰ পৰা আনগৈ জুই চলা পূৰা একদম গৈ মেলি এই কাষৰ আইতাহঁতৰ ঘৰৰ পৰা গৈ লৈ আহিলোগৈ এইবিলাক আমাৰ খোৱা বস্তু পূৰা দেই কুৰকুৰি একদম চকু পাই কেক চাহ টানা বানা ডেইৰী মিল্ক একদম পূৰা মজাকৈ খাম আৰু চবেই খানা বনাইছে আৰু উঠি মৰিছে আমাৰ এয়া খানা হৈছে আৰু খুব পাৰোঁ দুহেটা দি দিয়া হৈ যাব অঁ তো যি অৱস্থা হ'ব বহি লওঁ হ'ব ভাতটো বাঢ়ি ল বা জৈছে বা প্ৰথমতে মোৰ নেকি বাচোন ভাত কি গ্লাছ বিলনীয়া কালি যে হৈ গ'ল আৰু খাবলৈ এতিয়া খাওঁ পুৰা মজাকে এয়া অৱস্থা নাই চকু পানী নাক পানী চাব লাগে চবেই হাত দাঙি দিছে মোৰ হৈ গ'ল তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব টাটা আজিলৈ বাই বাই আৰু সোনকালে অন্য এটা নতুন ভিডিঅ'তে লগ পাম